Niharika from Assam. আজি আকৌ এটা ফেচবুকৰ পোষ্ট আহিছে লিখিছে পৰিণীতা দাস ছোৱালী এজনী কি বিচাৰে কোনোবাই যেন ভাবি চাই ছোৱালী এজনী মাত্ৰ বিচাৰে নিজৰ আপোন মানুহখিনিৰ লগত তেওঁলোক সদায় সুখী থকা নিজৰ ঘৰখন কেনেকৈ সপোনৰ ঘৰ হিচাপে সাজিব পাৰি ছোৱালী এজনী তাকে ছোৱালী এজনী টকাৰ দুখীয়া নহয় কিন্তু নিজৰ প্ৰয়োজনখিনি সকলোকে আৱশ্যক ল'ৰা হওক বা ছোৱালী হয় ছোৱালী এজনীয়ে যদি নিজৰ মাক দেউতাকৰ পছন্দে তেওঁলোকৰ কোৱা মতে বিয়া হৈ যায় তেনে ছোৱালীজনী টকাৰ দুখীয়া টপা আংকুলৰ লগত বিয়া হৈ যায় আৰু যদি ছোৱালীজনীয়ে নিজে ভাল পোৱাজনৰ লগত আগবাঢ়ি যায় তেতিয়া মানুহে ক'ব কেনেকুৱা ছোৱালী এনেকুৱা ছোৱালী নোহোৱাই ভাল মাক বাপেকৰ কথা এবাৰো নাভাবিলে আৰু সেইজনী ছোৱালী যদি নিজৰ কথা চিন্তা নকৰি নিজৰ ঘৰখন কেনেকৈ চলাই যাওঁ ভাবে নিজে ইনকাম কৰি নিজৰ ঘৰখনৰ কথা চিন্তা কৰে তেতিয়া মানুহে ক'ব ছোৱালীজনী চাগে চৰিত্ৰ দুখী সেইকাৰণে বিয়া হোৱা নাই নহ'লে আৰে এনেকুৱা মাক বাপেক নে ছোৱালীজনীৰ ইনকামত খাইছে ছোৱালীৰ বিষয়ে চবে যাহা তাহা বকে আশা কৰো যোনবোৰ মানুহে এনেকৈ কথা কয় তেওঁলোকৰ যাতে ছোৱালী সন্তানী আৰু ছোৱালীবোৰৰ কাৰণে দেই ভয় নকৰিবা মানুহে যি কয় যি মেলে আগবাঢ়ি যাবা নিজৰ ভাল পোৱাখিনি কৰি যাবা কেতিয়াও আধা বাটত ৰৈ নাযাবা আগবাঢ়ি যাবা ধন্যবাদ পাহৰি থাকিলে তোমাক নোকোৱাকে